কৃষক বন্ধুসকল কেনেকুৱা আপোনালোক ভালে আছে নে? আজি শুই দিছো আৰু ইয়াতে ভাগৰ লাগি গৈছে। কিয় শুইছো জানানে? গম পাইছে চাগে গছবিলাক দেখি মই কি গছৰ ওপৰত শুই আছো। নিশ্চয় গম পাইছে চাগে এজোপা বগৰী গছ, আপেল বগৰী গছ। চাওক মোৰ ভাগৰ, মোৰ নিজৰ বাগানৰ গছ চাওক কিমানখিনি ওখ হৈছে। আৰু এই গছৰ ওপৰতে মই বৰ্তমান উঠি আছো মানে ইয়াক আজি কাটন দিয়া হ'ব, মানে কলম দিয়া হ'ব। কেনেকে দিছো খালি আপোনালোকে চাই থাকক। আপোনালোকে চাওক 2 বছৰত মোৰ বগৰী গছ কিমান ডাঙৰ হৈছে। চাওক আপোনালোকে মানুহ উঠিব পৰা হৈছে, মই হিলাই আছো চাওক। যদি আৰু 1 বছৰ ৰখোৱা হয় তেতিয়া কিমান ডাঙৰ হ'ব। কিন্তু মই এইজোপা গছ আৰু নেৰাখো, কিন্তু ইয়াক মই কলম দিম। যদি ইয়াতকৈ ডাঙৰ হৈ যায়, যেতিয়া মোৰ পুৰা ডাল ভৰি ভৰি বগৰী লাগিব, সেই ডালটো ভাগি যাব, নাই আপোনাৰ ছিঙিবলৈ অসুবিধা। এইপিনে এটা ডাল আছে, আপুনি লোকে চাওক গুৰিত ফাটি গৈছে। ইমানেই বগৰী লাগিছিলে আপোনাক বুজাব নোৱাৰো, মানে আপোনালোকে পাগল হৈ যাব বগৰী দেখিলে। সেইকাৰণে এতিয়া মই কলম দিবলৈ আহিছো। গোটেই কলম দিয়া পদ্ধতিটো কেনেকুৱা, কি ধৰণে কৰিব লাগিব, কোনটো ডাল ৰাখিব লাগিব, কিমান এঞ্চিৰ ওপৰত কাটিব লাগিব, সকলোখিনি মই আপোনালোকক জনাই দিছো। যদি আপোনালোকৰ ঘৰত এজোপা বগৰী আছে, আপোনালোকে বগৰী শেষ হ'লে লগে লগে কাটি নিদিব। বৰষুণ আহিবলৈ দিব। বৰষুণ মুহূৰ্তত কাটিলে গছজোপাই কষ্ট নাপায় আৰু পোখাবিলাক আপোনালোকৰ ভালকে মাৰিব। এতিয়া আহক আমি সকলোৱে মিলি আপোনালোকৰ লগত, ৰ'ব কলৈ যায়, ভিডিঅ'টো চাই লওক, কাটিবলৈ আছেই দেখোন। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাই লওক। এতিয়া আহক আমি পিছৰ ভিডিঅ'টো আৰম্ভ কৰো। কৃষক বন্ধুসকল, এতিয়া মোৰ হাতত দুটা বস্তু দেখিছে। এইটো আপোনাৰ সৰু হেৰি হয়, পাম হয়। আপোনাৰ এইটো এনেকৈ মাৰি ল'লে ধুনীয়াকৈ আপুনি এনেকৈ দিব পাৰে। ইয়াত এটা মেডিচিন সোমাই আছে যে বগৰী কলম নিদিয়া আগত আপোনালোকৰ কলম দিয়া পিছত যিটো কটা অংশত তাত এটা মেডিচিন মাৰিব লাগে। সেই মেডিচিনটো কিয় মাৰিব লাগে আপোনালোকক মই ধুনীয়াকৈ সম্পূৰ্ণকৈ কৈ দিছোঁ। আপোনালোকে চাই ল'ব। আৰু সেই যদি বগৰী গছ এজোপা আছে, আপুনি সেইটো প্ৰচেছত এইখিনি মেডিচিন আনি সৰু বা স্প্ৰেয়াৰ, যদি আপোনাৰ স্প্ৰেয়াৰ নাই, সাধাৰণ এডাল বাছত এটা মগত গুলি পিনি আপুনি লগালেও হ'ব। যে আপুনি স্প্ৰেয়াৰ লাগিব বুলি এইটো কথা নাই। আপুনি এইটো ঔষধটো চাওক, মই নামে সৈতে আপোনালোকক দেখুৱাই দিছোঁ। চাপ, আপোনালোকে যদি এখন মানে কৃষি বস্তু বিকা দোকানত যদি যায়, চাপ বুলি ক'লে আপোনালোকে পাব, কিন্তু মই নামটো আপোনালোকক দেখুৱাই দিছোঁ। কিন্তু এইটো কাপোৰ ধোৱা চাপটো নহয়, এটা চাৰ্ফ হয়। মানে ইয়াৰ কোনো ভেঁকুৰ, আপোনাৰ যিহেতু গছজোপা কলম দিয়াৰ পিছত আপোনাৰ হয়তো ভেঁকুৰ লাগিব পাৰে, সেই কাঠটো এপিনৰ পৰা আপোনাৰ সম্পূৰ্ণ পচি যাব পাৰে। পচি গৈ আপোনাৰ ডালটো তললৈ কাঠটো খাই আহি থাকিব পাৰে। যদি আপুনি এই বস্তুটো ব্যৱহাৰ কৰি দিয়ে বা স্প্ৰেয়াৰ কৰি দিয়ে, স্প্ৰেয়াৰ কৰাৰ পিছত আপোনাৰ যিটো পচি যোৱা বেমাৰ, সেইটোৰ পৰা আপুনি একদম 100% আপোনাৰ পচি নাযায়, আপুনি পৰিত্ৰাণ পাব বুলি মই আশা কৰিছোঁ। সেইকাৰণে এই ঔষধটো কলম নিদিয়াৰ আগত আনি ল'ব। অনাৰ পিছতহে আপোনালোকে কলম দিয়াৰ ব্যৱস্থা কৰিব। ঠিক আছে, এতিয়া আমি কাটিঙলৈ আৰম্ভ কৰা হওক। আপোনালোকে 120, 30, 40 বা 300-400 দি এখন হেডচু কত কিনিব নালাগে। এইখন এনেকুৱা এখন হেডচু বিলেট আনিব মাত্ৰ। এইখন হেডচু বিলেট 60 টকা হয়। 20 টকীয়াখন আনিব। 60 টকীয়া এখন যদি হেডচু বিলেট লৈ আহে, আপুনি 1 বছৰমান কাটিব পাৰিব। আপোনাৰ একো নহয়, দেখিছেনে? আপোনাৰ কালাৰটো হালধীয়া হয়। এখন এনেকৈ হেডচু বিলেটৰ ফ্ৰেম লগাই ল'ব। ফ্ৰেম আপোনালোকৰ নিশ্চয় কৃষকৰ ঘৰত আমাৰ ফ্ৰেম থাকেই আৰু, বাঁহ কাটিবলৈ, জেওৱা কৰিবলৈ, কিবা কৰিবলৈ হেডচু লাগে। সেইকাৰণে 60, 70, 80, 90, 100 দি আপোনাৰ কট এখন আনিব নালাগে। কটে কাটিলে কি হ'ব, আপোনাৰ কাঠটো ছালটো ফাটি যোৱাৰ সম্ভাৱনা আছে কাটিং কৰোঁতে। সেইকাৰণে হেডচু বিলেটখন পাতলা হয়। আপোনালোকে চাওক মই কি সুন্দৰকৈ কাটিং কৰি এইপিনে দেখুৱাই দিয়া। প্ৰথম আমি সৰু ডাল কিমান ডাল হৈছে চাই লওক আপোনালোকে। এই ডালটো যে এখনতে আমি কাটি দিম। এইটো কাটি দিলোঁ, এনেকৈ আঁতৰাই দিলোঁ 1 নম্বৰতে। 2 নম্বৰত এই ডালটো চাওক, এই ডালটো ফাটি এইটো পৰি গ'ল, বগৰী লগাব। এইটো ইয়াক আমি কাটি দিম ধুনীয়াকৈ। চাওক কি ধুনীয়া স্মলকৈ কাট খাইছে, চাওক কি ধুনীয়া মিহি গৈছে, দেখিছেনে? কি ধুনীয়াকৈ মিহি হৈ গৈছে, দেখিছেনে? এই সৰু সুৰা ডালবিলাকো কাটি দিম। এইবিলাক কাটি দিছোঁ চাওক। যিহেতু বৰষুণ পৰিয়ে আছে, মই বৰষুণতে কলম দিওঁ। বৰষুণত কলম দিলে ভাল, তাৰমানে গছটোৰ কাৰণে। আমি তলৰ যিবিলাক ডাল আলগতীয়াল ডাল মই কাটি দিছোঁ, চাওক কি ধুনীয়াকৈ চফা কৰি দিম। এইটো কাটি দিলোঁ। সেইপিনে আৰু এটা সৰু ডাল আছে, সেইখন দেখুওৱা। এতিয়া এই ভাগি যিটো ডাল মোৰ বগৰী অভাৰ লাগি ভাগি গ'ল, আমি ইয়াক নেৰাখোঁ, ইয়াক কাটি দিম ইয়াত ধুনীয়াকৈ। এইটো কাটি দিলোঁ আমি সম্পূৰ্ণ, চাই লওক। ইয়াক প্ৰথম চাইড কৰি দিওঁ।
কাটি দিলোঁ। এতিয়া আমি আপোনালোকে কলম ছাইডত ধুনীয়াকৈ এই ডালটো কাটি মুকলিকৈ মেইন ভাল ভাল ডাল চাই আপোনালোকে দেখিছে 3টা ডাল মই ৰাখি লৈছোঁ। এইটো ডাল ৰাখিব যোনটো ডাল আপোনাৰ ভাল ডাল হয় আৰু ইয়াৰ এইবিলাক চকুত ধুনীয়াকৈ থকা চাব কোনটো চকু দেখুৱাব পাৰিব। আৰু মাটিৰ পৰা দেখিছেনে এই মাটি তলৰ পৰা 1 ফুট 2 ফুট 2.5 ফুট আপোনালোকে 2.5 ফুট ৰাখিব কেলৈ যেতিয়া ইয়াৰ ডালটো আকৌ পোখা মাৰি যাব সেই ডালটো যেন গৈ আপোনাৰ মাটিত নালাগে মাটিৰ পৰা ওপৰত থাকে সেইটো জোখত আপোনালোকে ৰাখিব। ৰখাৰ পিছত ধুনীয়াকৈ আপোনালোকে দেখিছে খেপেংটো মই ইয়াত কাটি দিম চাওক আপোনালোকে ধুনীয়াকৈ। আৰু এটা কথা মন দিবলগীয়া কাটোতে কেতিয়াও গছৰ ডালটো ফাটি যাবলৈ নিদিব। এনেকৈ ধুনীয়াকৈ ধৰি ল'ব এনেকৈ দেখিছে এইপিনে দেখুৱাই দিয়া এইটো দেখিছেনে একদম মিহি হ'বলৈ দিব। এই চাল দিছে মিহি হ'বলৈ দিব। এইটো কেতিয়াও ফাটি যাবলৈ নিদিব। ইয়াত এই মিহিকৈ ৰাখি থ'ব ধুনীয়াকৈ গোলকৈ মিহিকৈ। ইটো ডাল এনেকৈ কাটোতে আপুনি হাতে টানকৈ ধৰি ল'ব দেখিছেনে অকণো ফাটি যোৱা নাই চাওক আপুনি কি মিহি হৈছে মিহি হ'বলৈ দিব। ছেম লেভেলৰ এইটো মই ইয়াত কাটি দিম ধুনীয়াকৈ। আৰু কাটোতে এইটো বাৰু আপোনাৰ হেলনীয়া মৰা নাই এনেকৈ হেলনীয়া কৰিলে ভাল আপোনাৰ নিশ্চয় এনেকৈ মাৰিব হেল চাগৈ যেনে আপোনাৰ পানীটো ৰখি নাযায়। এনেকৈ ধুনীয়াকৈ কাটি দিব দেখিছেনে এইটোডাল হৈ গ'ল। এইজোপা ধুনীয়াকৈ হৈ গৈছে একদম টকলা হৈ গৈছে বুলি ক'ব পাৰি। এতিয়া এই চাপ বুলি যিটো ঔষধ কথা কৈছিলোঁ ক'ত মাৰিব আপুনি ইয়াত তিতি যোৱাকৈ সম্পূৰ্ণ এনেকৈ তিতি যোৱাকৈ এইবিলাকত যে কাটিলে এই তলৰ এইটো ফাটি যোৱা ডাল দেখিছেনে ইয়াত কাটিছিলে পচি যাব পাৰে ইয়াত ধুনীয়াকৈ মাৰি দিব এনেকৈ এইবিলাকত যেন পচি নাযায় গছজোপা ধুনীয়াকৈ ৰখি যায়। এই দেখিছেনে এই ঔষধকেইটা ধুনীয়াকৈ মাৰি দিব। মৰাৰ পিছত চাব আপোনালোকে এইটো ডালত মেক্সিমাম আপোনাৰ 20 দিন নালাগে। মোৰ আগত এজোপা কটা আছিলে আপোনাৰ মেক্সিমাম 10 দিনমানত ইয়াৰ পোখা আহি গৈছে। এতিয়া বতৰ যিহেতু বৰষুণ চ'তমাহ সোমাই গ'ল ধুনীয়া বৰষুণ জাগল ধৰিছে জাগলত কাটিলে গছজোপাৰ তলত কষ্ট নাপালে আপোনাৰ এতিয়া যিহেতু বতৰ ৰ'দটো কম আছে আপোনাৰ এইটোও শুকাই নাযায় আৰু ইয়াৰ পৰা সোনকালে মানে পোখাটো আহিবলৈ সোনকালে মানে পোখাটো আহিবলৈ আৰম্ভ কৰিব। আৰু বগৰীৰ লগতে অকল আপুনি নাভাবিব যে বগৰীয়ে লগাম বুলি এইপিনে বগৰীৰ লগতে মই এইপিনে নেমু লগাই থৈছোঁ আপোনাৰ ভিতৰত চাওক বহুত জেগাত চাব পাৰে আপোনালোকে এইপিনে দেখিছেনে মোৰ নেমু গছ আছে ইয়াত নেমু দেখিছেনে নেমু ৰুই দিছিলোঁ মই মাজে মাজে যিবিলাক খালী জেগা আছিলে তাৰমানে দেখিছে নেমু কি ধুনীয়া হৈছে চাওক ফুল ফুলিছে চাওক ইয়াত দেখিছেনে মানুহে গোটেই দেখিছেনে ফুল ফুলিছে চাওক কি ধুনীয়াকৈ চাওক এনেকৈ নেমু লগাই দিব। আৰু এতিয়া মই নেমু পিছতে ইয়াৰ ভিতৰত বেলেগ আৰু অন্যান্য আপুনি লগাব পাৰে যদি আপোনাৰ খালী জেগা থাকে আপুনি অন্যান্য কিবা কিবি লগাব পাৰে। যিহেতু বগৰী চব মোৰ কটা হোৱা নাই মই কাটি আছোঁ লাহে লাহে খালি আপোনালোকৰ এটা ভিডিঅ' মই দিওঁ বুলি ভাবিলোঁ কেলৈ আপোনালোকৰ যদি এজোপা বগৰী আছে মানে আপোনালোকক কেনেকৈ কাটিব লাগে হয়তো বহুতে নাজানে। কিছুমানে এখন তলতে কাটি দিয়ে আপোনাৰ প্ৰডাকশ্যন নাপায় নেক্সট বছৰ। কিছুমানে হয়তো বহুত ওপৰত কাটি দিয়ে দিগদাৰ হয়। সেইকাৰণে মই গোটেই মেক্সিমাম 2 ফুটৰ ওপৰতহে কাটিব আপুনি 2 ফুটৰ তলত কেতিয়াও নাকাটিব। আৰু 2 ফুটৰ তলত যদি আপোনালোকে কাটে আপোনালোকৰ বগৰীজোপা বহুত দিগদাৰ হ'ব। হয়তো আপোনাৰ প্ৰডাকশ্যন ভালকৈ নাপাব হয়তো আপোনাৰ যিটো গাপটিঙৰ জইন আছে জইনটো তলত কাট খাই যাব পাৰে। সেইকাৰণে মেক্সিমাম যদি আপোনাৰ 2 ফুটত কাটি দিয়ে একো প্ৰব্লেম নাই। মোৰ দেখিছেনে মই একদম কঁকালৰ পৰা অলপ তলত কাটিছোঁ। এতিয়া ডালটো ডাইৰেক্ট এনেকৈ মাৰিব ইয়াৰ পৰা মাৰিব ইয়াৰ পৰা এনেকৈ মাৰিব মানে ডালটো মাটিত লাগি নাযায় একদম ধুনীয়া জোখত ৰ'ব। আপোনাৰ খুটা চুটা পুতিবলৈ ভাল তলটো চাফ চিকুণ কৰিবলৈও ভাল। আৰু আশা কৰিছোঁ যদি আপোনালোকৰ বগৰী বাগান আছে বা আপোনালোকে লগাম বুলি ভাবিছে যদি মই নেক্সট এটা ভিডিঅ' মই আপোনালোকক দেখুৱাব মানে ৰোৱা বিষয় লৈ আপোনালোকক মই দিম বুলি ভাবিছোঁ। কেনেকৈ ৰুব লাগে কি সাৰ জাবৰ দিব লাগে বগৰী ৰুওঁতে গাঁতটো কেনেকৈ জ্বলাব লাগে কিমান দৰকৈ খান্দিব লাগে আপোনালোকলৈ মই ভিডিঅ'টো পঠিয়াই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চেনেলটোৰ যোগে চাব আৰু চাই লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি ভাল লাগিছে এটা এই বুলবুল দত্তৰ চেনেলটোলৈ আছাম এগ্ৰিকালচাৰ ইউটিউব চেনেলটোলৈ আপোনালোকে এটা যিকোনো মেছেজ লিখি মোক কমেণ্টত পঠিয়াই দিব। আৰু আপোনালোকৰ এজনেই মই মাজৰ কৃষক হয় আৰু যদি আপোনালোকে মোক সহায় নকৰে বা আপোনালোকে যদি মোক ছাপোৰ্ট নকৰে যদি মই আপোনালোকক ছাপোৰ্ট নকৰোঁ তেতিয়া কোনে কৰিব। সেইকাৰণে আপোনালোকে আহক একেলগে মিলি আমি এখন সুন্দৰ আপেল বগৰী ফাৰ্ম লগাবলৈ চিন্তা কৰোঁ। মাত্ৰ এজোপা পৰাই দৰকাৰ হ'লে আৰম্ভ কৰক। আপোনাক এজোপা বগৰী যদি আপোনাক ভালকৈ লাগে মেক্সিমাম 1 বছৰত আপুনি 3-4 হাজাৰ টকা 1 বছৰৰ ভিতৰতে আপুনি ল'ব পাৰিব। যদি আপুনি সৰহকৈ লগায় আৰু পাৰিব লাহে লাহে পিছত গম পাই থাকিব। খালি ভিডিঅ'বিলাক আপোনালোকে চাব চাই মেলিহে আপোনালোকে শিকি বুজিহে যেন কামবিলাক কৰে। তাৰ বাবে মই আপোনাক অনুৰোধ জনাইছোঁ মোৰ দেহতে অনুৰোধ জনাইছোঁ আৰু ভিডিঅ'টো মই ইমানৰ পৰা আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।